হবলক্ষণ যি মোলাই বাৰে তাৰ দুটা পাত দিছে যে সঁচাকৈ আমি এবাৰ নিৰ্বাচনত ভালকৈ মানে অংশগ্ৰহণ কৰিব পাৰিম আৰু আমাৰ মনোনীত প্ৰাৰ্থী মই শ্ৰী নেলসন বড়ো ডাঙৰীয়া মই নিজে নেলসন বড়ো যে মই নিজে এতিয়া থিয় হৈছোঁ যেতিয়া UPPL দলৰে প্ৰাৰ্থী মোৰ নামটোহে মই নেলসন বড়ো কিন্তু UPPLৰহে প্ৰাৰ্থী গতিকে আমাৰ UPPL দলে দ্বিতীয় আদৰ্শ আছে আমাৰ UPPL দলৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ আশীৰ্বাদতে মই টিকিট পাবৰ কাৰণে সক্ষম হৈছে আৰু আমাৰ কেন্দ্ৰীয় কমিটিৰ প্ৰায় জিলা কমিটি ব্লক কমিটি প্ৰাইমাৰী কমিটি বুথ কমিটিৰ সকলো আমাৰ যিখিনি নেতৃবৰ্গ আছে দলৰ আৰু শুভাকাংক্ষী ৰাইজ আছে তেখেতসকলৰ মৰম আৰু আশীৰ্বাদৰ দ্বাৰাই আমি টিকিট পাবৰ কাৰণে সক্ষম হৈছোঁ যিখিনি প্ৰাৰ্থী আছে আমাৰ UPPL দলৰ আমাৰ BTC অঞ্চলত 15 জন প্ৰাৰ্থী আছে আউট অফ BTADত মানে 4 জন প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থীয়ে অভিজ্ঞতা থকা ব্যক্তি আৰু সকলোই ভাল আৰু সকলোকক মানে এতিয়া সন্মান জনাই পালে এবাৰ বৃহত্তৰ স্বাৰ্থৰ আমাৰ BTRৰ স্বাৰ্থৰ কাৰণে অসমৰ স্বাৰ্থৰ কাৰণে তেখেতসকলক মানে প্ৰতিনিধি বনোৱাৰ স্বাৰ্থত আমাৰ শুভাকাংক্ষী ৰাইজে আমাৰ নেতৃবৰ্গসকলে ভোটদান কৰিব কিমান ভোটৰ ব্যৱধানত আমাৰ এইটো সমষ্টিৰ প্ৰায়টো 100% আমি জিকিমে 20,000 বা তেনেকে 30,000ৰ ব্যৱধানত আমি বিজয় সাব্যস্ত কৰিব পাৰিম বুলি আশাবাদী মই প্ৰতিনিধি হ'ব পাৰোঁ প্ৰথম মানে প্ৰশ্নই হ'ব মোৰ বিধানসভা মজিয়াত যে ওদালগুৰি জিলাখন কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত মানে 1 নম্বৰ হ'বলৈ গৈ আছে এই 1 নম্বৰটো কিহৰ কাৰণে হ'লে আৰু যদি হৈছে আমাৰ অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ আজিৰ তাৰিখত কিয় মানে পদক্ষেপ লোৱা হোৱা নাই আৰু আমি এই পৰিৱেশৰ প্ৰায় কিয় পৰিজন পাবৰ কাৰণে সক্ষম হোৱা নাই তো এই প্ৰশ্নই মোৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন বা প্ৰথম প্ৰশ্ন হ'ব গতো 10 বছৰ MLA হৈ গৈছে 10 বছৰত তেওঁ কি ভাল কাম কৰি বেয়া কাম কৰিলে ৰাইজে জানে এইটো সমষ্টিৰ বাকীয়ে গতিকে এতিয়া নতুনটো বিচাৰিছে আৰু ক'বলৈ গ'লে সৰ্বসাধাৰণ ৰাইজে আমাৰ এই সমষ্টি বাকীয়ে ভেৰগাঁও বাকীয়ে কৈ আছে যে আমি এবাৰ পাৰ্টি নাচাওঁ কেণ্ডিডেটহে চাম ভাল কেণ্ডিডেটটো চাই ফালে আমি ভোটদান কৰিম আৰু তেখেতকে জয়যুক্ত কৰি ফালে আমাৰ সমস্যাবিলাকক দূৰ কৰাৰ কাৰণে দায়িত্ব আমি দি দিম